মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ পাঠ আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ আলোচ্য বিষয়টো হৈছে নট্যবিধি। বিষয়টো আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যে নট্যবিধি কাক বোলে। যি বিধি বা নিয়মৰ মতে কিছু সংখ্যক শব্দৰ দন্তীয় নয় মূৰ্ধন্য নৰ ৰূপ লয় তাকেই নট্যবিধি বোলে। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা সংস্কৃত শব্দবোৰত এই নিয়ম প্ৰধানকৈ খাটে যদিও তাৰ বাহিৰেও আন কিছুমান শব্দতো এই নিয়ম মনা হয়। নট্যবিধিৰ প্ৰথম নিয়মটোৱে হৈছে ৰি, ৰ মূৰ্ধন্যাক্ষৰৰ পাছত থকা দন্তীয় ন সদায় মূৰ্ধন্য ন হয়। উদাহৰণস্বৰূপে মই ইয়াত দুটা উদাহৰণ দিছোঁ। এক নম্বৰটো হৈছে ঋণ, ৰণ, অন্বেষণ, আৰু ২ নম্বৰটো হৈছে তৃণ, প্ৰণাম, লক্ষণ। এই উদাহৰণ দুটালৈ মন কৰাচোন। প্ৰথম উদাহৰণত থকা শব্দ তিনিটাত আমি স্পষ্টকৈ দেখা পাইছোঁ যে ঋণ শব্দটোত ৰিৰ পাছত থকা দন্তীয় নয় মূৰ্ধন্য নৰ ৰূপ লৈছে। ঠিক সেইদৰে ৰণ শব্দটোত ৰৰ পিছত আৰু অন্বেষণ শব্দৰ মূৰ্ধন্যাক্ষৰৰ পিছত থকা দন্তীয় নয় মূৰ্ধন্য নৰ ৰূপ লৈছে। কিন্তু দ্বিতীয় উদাহৰণটোত প্ৰথম উদাহৰণ কেইটাৰ দৰে স্পষ্ট ৰূপত ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ দেখা পোৱা নাই যদিও এই বৰ্ণকেইটা সংযুক্ত ৰূপত আছে। সংযুক্ত হৈ এই বৰ্ণকেইটা কেনেকৈ আছে আহচোন আমি চাওঁ। প্ৰথমতে আমি শব্দকেইটা বৰ্ণ বিশ্লেষণ কৰি লওঁ। প্ৰথমতে তৃণ, ত যোগ ৰি যোগ ন, প্ৰণাম, প যোগ ৰ যোগ অ যোগ ন যোগ আ যোগ ম, লক্ষণ, ল যোগ অ যোগ ক যোগ মূৰ্ধন্যাক্ষ যোগ অ যোগ ন। ছাত্ৰ-ছাত্ৰীসকল, বৰ্ণ বিশ্লেষণ কৰাত আমি দেখা পালোঁ যে তৃণ শব্দটোত তৰ লগত ৰি, প্ৰণাম শব্দটোত পৰ লগত ৰ সংযুক্ত হৈ আছে, আৰু লক্ষণ শব্দটোত থকা ক্ষ বৰ্ণটো প্ৰকৃততে ক আৰু মূৰ্ধন্যাক্ষৰ এক সংযুক্ত ৰূপহে। সেয়েহে এই শব্দকেইটাক নট্যবিধিৰ নিয়ম অনুসৰি মূৰ্ধন্য ন হৈছে, অৰ্থাৎ ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰৰ পিছত সদায় মূৰ্ধন্য ন হয়, দন্তীয় ন কেতিয়াও নহয়। এতিয়া আহোঁ ২ নম্বৰ নিয়মলৈ। নট্যবিধিৰ ২ নম্বৰ নিয়মটোৱেই হৈছে ত বৰ্গ আখৰৰ লগত যুক্ত দন্তীয় ন সদায় মূৰ্ধন্য ন হয়, যেনে ঘণ্টা, কণ্ঠ, পিণ্ড, সন্ধালনী, বিষণ্ণ। ছাত্ৰ-ছাত্ৰীসকল, মূৰ্ধন্য ত বৰ্গৰ আখৰ 5টা। সেইকেইটা হৈছে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এই 5টা আখৰৰ লগত যুক্ত হ'লে দন্তীয় ন সদায় মূৰ্ধন্য ন হয়। নট্যবিধিৰ ৩ নম্বৰ নিয়মটো হৈছে ৰি, ৰ মূৰ্ধন্যাক্ষ আৰু দন্তীয় নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা অন্তস্থ জ, ৱ, শ থাকিলেও দন্তীয় ন মূৰ্ধন্য ন হয়, যেনে কৃপণ, তৰুণ, বৰষুণ, শ্ৰাৱণ, গ্ৰহণ, শূৰ্পণখা, অক্ষৌহিণী। তোমালোকে ভালকৈ বুজি পাবৰ বাবে উদাহৰণকেইটা মই বৰ্ণ বিশ্লেষণ কৰি দিছোঁ বাৰু। কৃপণ, ক যোগ ৰি যোগ প যোগ অ যোগ ন। তৰুণ, ত যোগ অ যোগ ৰ যোগ হৰ্ষৌ
যোগ ন। বৰষুণ ব যোগ অ যোগ ৰ যোগ অ যোগ মূৰ্ধন্য খ যোগ হ্ৰস্ব যোগ ন। শ্ৰাবণ তলৱীয়া শ যোগ ৰ যোগ আ যোগ ৱ যোগ অ যোগ ন। গ্ৰহণ গ যোগ ৰ যোগ অ যোগ হ যোগ অ যোগ ন। শূৰ্পণখা তলৱীয়া হ যোগ দীৰ্ঘ যোগ ৰ যোগ প যোগ অ যোগ ন যোগ অ যোগ খ যোগ আ। অক্ষহিনী অ যোগ ক যোগ মূৰ্ধন্য খ যোগ ঔ যোগ হ যোগ হ্ৰস্বই যোগ ন যোগ দীৰ্ঘই। উদাহৰণকেইটা বৰ্ণ বিশ্লেষণ কৰাৰ পাছত আমি দেখা পালোঁ যে কৃপণ শব্দটোত ৰি আৰু নৰ মাজত প বৰ্গৰ বৰ্ণ প আছে। তৰুণ শব্দটোত ৰ আৰু নৰ মাজত স্বৰবৰ্ণ হ্ৰস্বও আছে। বৰষুণ শব্দটোত মূৰ্ধন্য খ আৰু নৰ মাজত হ্ৰস্ব স্বৰবৰ্ণ আছে। শ্ৰাবণ শব্দটোত ৰ আৰু নৰ মাজত আ আৰু ৱ বৰ্ণ আছে। গ্ৰহণ শব্দটোত ৰ আৰু নৰ মাজত স আছে। শূৰ্পণখা শব্দত ৰ আৰু নৰ মাজত প বৰ্গৰ বৰ্ণ আৰু অক্ষহিনী শব্দত মূৰ্ধন্য খ আৰু নৰ মাজত স্বৰবৰ্ণ ঔ আৰু স বৰ্ণ আছে। সেয়েহে নত্ববিধিৰ নিয়ম অনুসৰি এই শব্দকেইটাত দন্ত্য নৰ সলনি মূৰ্ধন্য ন হৈছে। নত্ববিধিৰ চতুৰ্থটো নিয়ম হৈছে উত্তৰ চান্দ্ৰ পৰ নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে উত্তৰায়ণ চান্দ্ৰায়ণ পৰায়ণ নাৰায়ণ ৰামায়ণ আদি। অৰ্থাৎ উত্তৰ শব্দৰ লগত অয়ন শব্দটো যদি যোগ কৰোঁ তেন্তে আমি দেখা পাম যে উত্তৰ যোগ অয়ন উত্তৰায়ণ। চান্দ্ৰ যোগ অয়ন চান্দ্ৰায়ণ। পৰা যোগ অয়ন পৰায়ণ। নাৰ যোগ অয়ন নাৰায়ণ। ৰাম যোগ অয়ন ৰামায়ণ। নত্ববিধিৰ পঞ্চমটো নিয়ম হৈছে প্ৰ পৰা পূৰ্ব আৰু অপৰ শব্দৰ পাছত থকা অহ্ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ন। যেনে প্ৰাহ্ন পৰাহ্ন পূৰ্বাহ্ন আৰু অপৰাহ্ন। নত্ববিধিৰ 6 নম্বৰ নিয়মটোৱেই হৈছে কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য ন হয়। অৰ্থাৎ কিছুমান এনে শব্দ আছে য'ত নেকি নত্ববিধিৰ এটাও নিয়ম প্ৰযোজ্য হোৱা নাই অথচ শব্দটোত মূৰ্ধন্য ন ব্যৱহাৰ হৈছে। সেইবোৰ হৈছে নিপুণ চিকন বাণী গুণ গণ পণ শোণিত লাৱণ্য পুণ্য কল্যাণ কংকন বাণিজ্য মাণিক্য কোন কণিকা লৱণ বণিক বিপণী গণন গণিকা বাণ গৌণ ফণা তোন বীণা বেণী বেণু ঘূণ শণ মণি অনুফণি হান পানী সোণ। ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই হৈছে নত্ববিধিৰ প্ৰধান নিয়ম। তোমালোকে নিয়মকেইটা মুখস্থ কৰি উদাহৰণবোৰ বৰ্ণ বিশ্লেষণ কৰি বুজি মেলি পঢ়িবা। তেতিয়া অতি সহজে মনত ৰৈ যাব। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠ আমি ক্ষত্ৰবিধিৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।